সকলোৱে মজা ন পুৰা মজা ক'ত হ'ব লকডাউন চলি আছে মজা নহয় বেকগ্ৰাউণ্ড মিউজিক লাগি আছে এইফালে চাইডত কপিৰাইট নালাগিলে হয় বাকী লকডাউন ঘৰত থাকি বৰ লাগিছে চাগে মোৰ বৰ লাগিছে কিন্তু আজি যাম ভাল কাম এটালৈ যাম আৰু টাউনৰ ফালে যাম কামটো মই কৈ আছোঁ পাছত আপোনাৰ গোটেই টাউনৰ পৰিস্থিতিটো কেনেকুৱা হৈছে পৰিৱেশটো কেনেকুৱা হৈছে মানুহ চানুহ আছে নাই অলপ মোটামুটি অকণমান খুলিবলৈ দিছে যোৰহাটত যিহেতু গ্ৰীণ জ'ন পৰি আছে তো অকণমান টাউনৰ ফালেও যাম আৰু ভাল কাম এটাত যাম কি কামত যাম কৈ আছোঁ প্ৰথমতে ভাত চাত খাই ৰেডি হৈ লওঁ তাৰপিছত তোমালোকৰ লগত কথা পাতি আছোঁ নে কি কোৱা 20 minutes later হৈ গ'ল এতিয়া সময় হৈ গ'ল 2টা বাজি গ'ল কি কামত গৈ আছোঁ কি ভাল কামত গৈ আছোঁ টাউনলৈ কি কৰিব গৈ আছোঁ গোটেই কথাখিনি ক'ম টাইটেল দেখি অলৰেডি গম পালে তোমালোকে চাগে তো গোটেই কথাখিনি কোৱাৰ আগত মোৰ ৰেগুলাৰ ইণ্ট্ৰ লগাই লওঁ নে কি কোৱা Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. তো হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সৌৰভ ব্লগছ তো আশা কৰোঁ আগৰ ভিডিঅ'টো আপোনালোকে ভাল পালে তো লকডাউন আমনি লাগি গৈছে ঘৰত থাকিলে বৰিং তো মোক ফোন কৰিছিলে পদ্মশ্ৰী যাদৱ পাই বৰদেউতাৰ ছোৱালী মুনমুনি বাই ফোন কৰিছিলে আৰু কাৰোবাক ব্লাড লাগে আৰু তো ক'লে কোনোবা ডনাৰ পাম নেকি তাৰপিছত মই ক'লোঁ মোৰ 3 মাহ হ'ব মই দিব পাৰিম তেনেকৈ ক'লোঁ তাৰপিছত মই এতিয়া যাম ব্লাড দিবৰ কাৰণে কিন্তু ব্লাড দিয়া যোৱাৰ আগত মাস্কখন লগাই লওঁ মাস্কখনটো আজিকালি দিনত বহুত ইম্পৰ্টেণ্ট গম পাইছে আপোনালোকে আৰু এইখিনি এটা কথা মই থেংক ইউ ক'ব লাগিব স্কাইলিক মই ফোন কৰিছিলোঁ মোৰ ফ্ৰেণ্ডজনীক তাইক মই কৈছিলোঁ যে ব্লাড দিব গ'লে কিবা প্ৰব্লেম হ'ব নেকি তাইক ফোন কৰাৰ পাছত তাই ক'লে তাই মাকে মানে পুলিচ বিভাগতে কয় তাইক থেংক ইউ কৰিছিলোঁ ভিডিঅ'ত তাইকো প্ৰব্লেম নাই যোনজন ডনাৰ লাগে সেইজনক ফোন কৰি দিলে হ'ব কথা পতাই দিলে হ'ব অ'কে মজা তো ভিডিঅ'টো কি কাৰণে বনাইছোঁ ব্লাড দিলে কিবা প্ৰব্লেম হয় নেকি আপোনালোকে বহুতে ভাবি থাকে কি কাৰণে কিবা প্ৰব্লেম হয় নেকি গোটেই কথাখিনি কৈ আছোঁ তাৰ আগতে মই মাস্কখন মাৰি ওলাই লওঁ তাৰপিছত কৈ পেলাই গোটেই কথাখিনি তাত কৈ আছোঁ নে কি কয় তো কেমেৰা থ'বলৈ টাইপত নাই বৰ্ডৰ ওপৰত মোবাইল ৰখাই লৈছোঁ তো এতিয়া মাস্কখন লগাই লওঁ এখন মাস্কখন দিছিলে ৰাহুলে ভিডিঅ'টো জৰিয়তে তাকো থেংক ইউ কৈ দিছোঁ এখন বান্ধিবলৈ অলপ প্ৰব্লেম হয় অ'কে মজা ঠাণ্ডা আছে জেকেট ভি লগাই লওঁ বতৰ ঠাণ্ডা অলপ লেট হৈ গ'ল ভাতটো খোৱা লেট হৈ গ'ল সেইকাৰণে চেফটি মেইন হেলমেট মেইন ডান আৰু মোৰ লগত যাব গৌতম কিন্তু যিহেতু লকডাউন তাতে ডাবুল বন্ধ আছে যদি ডাবুল যাব লাগিব কি কাৰণে যাব লাগিব ডাবুল মই এইটো গৌতমক ওচৰত গৈ পেলাই কৈ আছোঁ আপোনালোকক নে কি কয় তো গৌতমৰ ওচৰত যাম তাৰপিছত তাক লগ কৰি গোটেই কথাখিনি কৈ আছোঁ কিয় ডাবুল যাম আমি কৈ আছোঁ তো অ'কে গাইজ গৌতমৰ ওচৰত পাই গ'লো ই ভাইটি হয় ই যাব ইয়াক লৈ যোৱা মেইন কথাটো হ'ল ডাবুল বন্ধ আছে আপোনালোকে গম পায় যিহেতু ডাবুল বন্ধ আছে কিন্তু ডাবুল যাব লাগিব ডাবুল এইটো কাৰণে যাব লাগিব যে ব্লাডটো দিয়াৰ পাছত হাতটো এনেকৈ থাকিব লাগে তেতিয়া মানে ব্লাডটো ৰখিব আৰু এনেকৈ ব্লাডটো ওলাই যোৱাৰ চান্স থাকে তো স্ক্ৰীণখন চলাবলৈ প্ৰব্লেম হ'ব সেইকাৰণে ইয়াক লৈ আহিছোঁ যাওঁতে কোনো প্ৰব্লেম নাই আহোঁতে প্ৰব্লেম হ'ব পাৰে তো সেইকাৰণে ইয়াক লৈ আহিলোঁ তো এতিয়া গৈ থাকোঁ তাতে লগ পাম নে কি কয় তেলটো ভৰাই লওঁ নিজে ভাতটো খাই আছোঁ এইটো ভৰাই লওঁ তাৰপাছত গৈ আছোঁ চিভিল তাইক লগ পাই আছোঁ নে কিবা
ঠিক আছে ডোনাৰ ফোন কৰিলোঁ আৰু ইয়াকে গৈ আছে তাক ফোন কৰিলোঁ চাৰ্জিকেল ৱাৰ্ডনে ক'ত আছে তাতে যাওঁ তাতে গৈ পেলি কথা পাতি আছোঁ তো বোলা 20 minutes later. ফৰ্ম ফিল আপ কৰা হৈ গ'ল এতিয়া আছোঁ ব্লাড বেংকত আপুনি ব্লাড দিব আহিছে নেকি আপুনি ব্লাড দিব আহিছে নেকি দাদাও বহি আছে ব্লাড দিবৰ কাৰণে মই আহিছোঁ তো অলপ ৱেইট কৰিব লাগিব 3জনমান আছে তো অলপ ৱেইট কৰোঁ তাৰপৰা ইয়ালৈ যাম ভিতৰলৈ সোমাই তো অলপ ৱেইট কৰি দিয়া নে কি কয় তো গেছ হৈ গ'ল বিয়াবেলা হাতটো এনেকৈ থাকিব লাগে সেইকাৰণে গৌতমক লৈ আহিছোঁ কৈছিলোঁ কথাটো আৰু ইয়াতে চব কথা কোৱাটো ভিতৰত ভাল নহয় তো বাহিৰত গৈ গোটেই কথাখিনি কৈ আছোঁ আৰু ভিডিঅ'টো কি কাৰণে বনাইছিলোঁ গোটেই কথাখিনি ক'ম বাহিৰত গৈ কথা পাতি আছোঁ নে কি কোৱা দিয়া হৈ গ'ল আৰু ভিডিঅ'টো এইটো কাৰণে বনালোঁ কয় মানে বহুতে ব্লাড দিবলৈ ভয় কৰি থাকে ধৰক কি নহয় কিবা হয় ব্লাড দিলে কিবা প্ৰব্লেম হ'ব নেকি কিবা এনেই যি টি চিন্তা কৰি থাকে সেইবিলাক একো চিন্তা কৰিবলগীয়া কথা নাই বৰ্তমানলৈকে 7 বাৰ দিলোঁ ব্লাড আৰু যিমান পাওঁ লাইফত দি যাম কাৰোবাক লাগিলে মোক কণ্টেক্ট কৰিব এতিয়া যিহেতু দিব নোৱাৰোঁ তো মানুহ ক্ষীণাই নেকি ব্লাড দিলে নিক্ষীণাই শকতহে হ'ব পেট দেখিলে গম পায় মোক শকত হৈছোঁ মই ব্লাড দি পেলাই ক্ষীণোৱা নাই আৰু ব্লাডটো দিয়াৰ পিছত পানী খাব ৰসগোল্লা খাব বিন্দাছ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে তো বাই 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 আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তো বাই বাই Next level.